আহমেদ টেক খবৰ ইউটিউব চেনেললৈ স্বাগতম। আপোনাৰ যদি বাইক বা গাড়ী আছে তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। গাড়ী বা বাইকৰ প্ৰমাণপত্ৰ যেনে ড্ৰাইভিং লাইচেন্স, আৰচি, পলিচি এই ডকুমেণ্টছবোৰ সদায় লগত নাথাকে বা কেতিয়াবা ক'ৰবাত যাওঁতে পাহৰিও যাওঁ। তেনে ক্ষেত্ৰত কি কৰিব এই ভিডিঅ'টোত আলোচনা কৰিম। আপুনি যদি গাড়ী বা বাইকৰ মালিক হয় তেনেহ'লে আপোনাৰ মোবাইল ফোনত এটা এপ্লিকেশ্যন ডাউনলোড কৰি ৰাখিব। এই এপ্লিকেশ্যনটো হৈছে এম পৰিবহণ। এইটো এটা চৰকাৰী এপ্লিকেশ্যন হয়। ইয়াত নিজৰ ডিএল, আৰচি বা ইঞ্চুৰেঞ্চবোৰ ডিজিটেলাইজ কৰি ৰাখিব পাৰিব। এই এপ্লিকেশ্যনটোত সকলোবোৰ কাম কৰিব পাৰিব নিজৰ গাড়ী বা বাইকৰ বাবে, যেনে আৰচি চেকিং, ড্ৰাইভিং লাইচেন্স চেকিং, পলিচি চেকিং, ট্ৰেফিক চালান, আৰচি ট্ৰান্সফাৰ, ড্ৰাইভিং লাইচেন্সত নিজৰ মোবাইল নম্বৰ আপডেট কৰা, এই সকলোবোৰ কাম আপুনি এই এপ্লিকেশ্যনটোৰ জৰিয়তে কৰিব পাৰিব। এই এপ্লিকেশ্যনটো চিটিজেনৰ বাবে হৈছে কমপ্লিট ট্ৰান্সপৰ্ট চলিউশ্যন। ইয়াৰ লগতে যদি আপুনি গাড়ীৰ নম্বৰ ইয়াত টাইপ কৰে, ইয়াত আপোনাৰ অনাৰ নেম, ৰেজিষ্ট্ৰেশ্যন ডেট, ৰেজিষ্ট্ৰেশ্যন অথৰিটি, মেক মডেল, ফুল টেপ, ভেহিকল এজ, ভেহিকল ক্লাছ, ইঞ্চুৰেঞ্চ ভেলিডিটি, ফিটনেছ সকলোবোৰ তথ্য আপুনি দেখিবলৈ পাব। ইয়াৰ লগতে আপোনাৰ ড্ৰাইভিং লাইচেন্সটো ভেৰিফাই কৰাব পাৰিব। ভাৰ্চুৱেল ডিএল, ভাৰ্চুৱেল আৰচিও আপুনি বনাব পাৰিব। এই এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব। ইয়াত চাৰ্চ অপশ্যনত আপুনি টাইপ কৰিব এম পৰিবহণ বুলি। টাইপ কৰি দিয়াৰ পিছত চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত যোনটো দেখা পাইছে নেক্সট যেন এম পৰিবহণ ৰেড কালাৰ লগো ইয়াতে ক্লিক কৰি দিব। এই এপ্লিকেশ্যনটোৰ ৰেটিং হৈছে 3.8, 37 MBৰ এই এপ্লিকেশ্যনটো হয়। ইয়াৰ লগতে আপুনি দেখা পাব 50 মিলিয়ন প্লাছ ইউজাৰ ইয়াৰ পৰা ডাউনলোড কৰিছে। ইয়াৰ পৰা আপুনি ইনষ্টল কৰি ল'ব। ডাউনলোড আৰু ইনষ্টল হোৱাৰ পিছত ইয়াত আপুনি অ'পেন কৰি ল'ব। অ'পেন অপশ্যনটোত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো অ'পেন হ'ব। প্ৰথমবাৰৰ কাৰণে ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব। ইয়াত আপোনাৰ একাউণ্টটো ক্ৰিয়েট কৰিব লাগিব। ক্ৰিয়েট কৰিবলৈ হ'লে ইয়াৰ পৰা আপোনাৰ নিজৰ ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ ফুল নেমটো দিব। আৰচি বা ড্ৰাইভিং লাইচেন্সত যেনেকুৱা আপোনাৰ ফুল নেমটো আছে ঠিক তেনেকুৱা আপোনাৰ নামটো ইয়াত টাইপ কৰিব। ইয়াৰ পিছত মোবাইল নম্বৰটো ইয়াত দিব। ইয়াৰ পিছত 6 ডিজিট এটা চিকিউৰিটি পিন ইয়াত টাইপ কৰিব। ইয়াৰ পিছত ইমেইল আইডিটো দি ছাবমিট বটনত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব। ইয়াৰ OTPটো ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত ভেৰিফাইড ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কামটো সম্পূৰ্ণ হ'ব, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ ইয়াত একাউণ্টটো অ'পেন হৈ যাব। একাউণ্টটো ক্ৰিয়েট হোৱাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো ফুল্লি অ'পেন হৈ যাব। ইয়াত আপুনি দেখা পাইছে ভেহিকল লেখা আছে। ইয়াত আপুনি ভেহিকল, ড্ৰাইভিং লাইচেন্স, ইঞ্চুৰেঞ্চ, PUCC ইয়াত আপুনি টাইপ কৰি ভেহিকল নম্বৰ টাইপ কৰি এইবোৰ চেক কৰিব পাৰিব। যেনে মই দেখাই দিছোঁ, ইয়াত যদি আপুনি আপোনাৰ গাড়ী নম্বৰটো টাইপ কৰে, গাড়ী নম্বৰটো টাইপ কৰি দিয়াৰ পিছত ইয়াত যদি আপুনি চাৰ্চ কৰি দিয়ে, ইয়াত আপুনি নিজৰ গাড়ীৰ ডিটেইলছবোৰ সম্পূৰ্ণ চাব পাৰিব। ভেহিকল নম্বৰ চাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত ভেহিকলৰ সকলো ডিটেইলছ আপোনাৰ সন্মুখত আহি যাব। ইয়াত আপোনাৰ ভেহিকল নম্বৰ, অনাৰ নেম, ৰেজিষ্ট্ৰেশ্যন অথৰিটি, ভেহিকল ক্লাছ, ফুল টেপ, ইমিশ্যন নৰ্ম, ভেহিকল এজ, ভেহিকল ষ্টেটাছ সকলোবোৰ তথ্য আপুনি দেখিবলৈ পাব। লগতে ৰেজিষ্ট্ৰেশ্যন ডেট, ফিটনেছ ভেলিড আপ টু, টেক্স ভেলিড আপ টু, ইঞ্চুৰেঞ্চ ভেলিড আপ টু এইবোৰ সকলোবোৰ তথ্য আপুনি ইয়াৰ পৰা চেক কৰিব পাৰিব। আৰু যদি আপোনাৰ আৰচিখন ভাৰ্চুৱেল বা ডিজিটেলাইজ কৰিব বিচাৰে তেনে ক্ষেত্ৰত মাই ভাৰ্চুৱেল আৰচিত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ভেহিকল নম্বৰটো ইয়াত টাইপ কৰি দিব। ইয়াৰ পিছত চেচিছ নম্বৰ লাষ্ট 5 ডিজিট চেচিছ নম্বৰটো টাইপ কৰিব। ইয়াৰ পিছত ইঞ্জিন নম্বৰ লাষ্ট 5 ডিজিট ইয়াত টাইপ কৰি দিব। এই চেচিছ নম্বৰ আৰু ইঞ্জিন নম্বৰটো আপোনাৰ আৰচিত দেখিবলৈ পাব। ইয়াৰ পৰা ইয়াত টাইপ কৰি দিব। টাইপ কৰি দিয়াৰ পিছত এড মাই ভেহিকলছত ক্লিক কৰি দিব। লোডিং হোৱাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰি দিয়াৰ পিছত ছাবমিট বটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি দেখিবলৈ পাব মাই ভেহিকল এডেড ছাকচেছফুলি। ইয়াত আপুনি অ'কে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি দেখিবলৈ পাব মাই ভাৰ্চুৱেল আৰচি ভেহিকল নম্বৰ, আপোনাৰ গাড়ীৰ নম্বৰটো থাকিব। তাৰে কাষত দেখিব ভিউ ভাৰ্চুৱেল আৰচি। ইয়াত যদি আপুনি ক্লিক কৰি দিয়ে আপোনাৰ আৰচিৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত আহি যাব। যে গাড়ীৰ ডিটেইলছ, গাড়ীৰ ইঞ্জিন নম্বৰ, চেচিছ নম্বৰ, মডেল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন ডেট, তাৰপিছত টেক্স ভেলিডেট, ভেহিকল ক্লাছ এই সকলোবোৰ তথ্য আপুনি ইয়াত দেখিবলৈ পাব। লগতে আপোনাৰ ইঞ্চুৰেঞ্চ, ফিটনেছ এইবোৰো দেখিবলৈ পাব। আপোনাৰ গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এগেইনষ্টত এটা QR কোড জেনেৰেট হ'ব। এই QR কোডটো আপুনি ক'ৰবাত যদি স্ক্ৰীন কৰে তেনেহ'লে আপোনাৰ গাড়ীৰ ডিটেইলছবোৰ সকলোবোৰ ডিটেইলছ আপুনি দেখিবলৈ পাব। ইয়াৰ পিছত যদি মাই ভাৰ্চুৱেল ডিএলত ক্লিক কৰে, অৰ্থাৎ আপোনাৰ ডিএলটো যদি ডিজিটেলাইজ বা ভাৰ্চুৱেল কৰিব বিচাৰে তেনে ক্ষেত্ৰত মাই ভাৰ্চুৱেল ডিএলত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ড্ৰাইভিং লাইচেন্স নম্বৰটো ইয়াত টাইপ কৰিব আৰু ডেট অফ বাৰ্থটো ইয়াৰ পৰা চিলেক্ট কৰিব আৰু এড মাই ড্ৰাইভিং লাইচেন্সত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। OTPটো ফিল আপ কৰাৰ পিছত ছাবমিট বটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ভাৰ্চুৱেল ডিএল ছাকচেছফুলি ক্ৰিয়েটেড হৈ যাব। তাৰপিছত আপুনি ইয়াৰ পৰা ক্লিক কৰি দিব। আপুনি ইয়াত চেক কৰিব পুৰা ভিউ ভাৰ্চুৱেল ডিএল। ইয়াত ক্লিক কৰিলে আপোনাৰ ডিএল লাইচেন্স নম্বৰ যোনটো আছে বা লাইচেন্সত যি আপোনাৰ এড্ৰেছ বা নেম আছে সকলোবোৰ ইয়াত দেখিবলৈ পাব। ইয়াৰ লগতে এটা QR কোডো পাব স্কেন কৰাবৰ কাৰণে। ইয়াৰ পিছত যদি আৰু এই এপ্লিকেশ্যনটো দেখিবলৈ বিচাৰে যে আৰু কি কাম কৰিব পাৰি এই এপ্লিকেশ্যনটোৰ জৰিয়তে, ইয়াত আপুনি দেখিবলৈ পাব যে নিয়াৰ বাই যদি আপুনি ক্লিক কৰে তে ইয়াত আপুনি ক্লিক কৰিলে আপোনাৰ ওচৰত যিমান পলিউশ্যন চেণ্টাৰ আছে দেখিবলৈ পাব। পিছত নিয়াৰেষ্ট RTO, নিয়াৰেষ্ট ফুইল পাম্প, নিয়াৰেষ্ট হস্পিটেল এইখিনিৰ পৰা আপুনি ভিউ কৰিব পাৰিব, চাব পাৰিব। ইয়াৰ পিছতে লগতে আপুনি যদি মাই ট্ৰানজেকশ্যন ইয়াত আপুনি ক্লিক কৰে তেনেহ'লে আপোনাৰ ভেহিকল চাৰ্জ হিষ্ট্ৰী, আপুনি যদি কিবা গাড়ী চাৰ্জ কৰিছিলে সেইবোৰ ইয়াত
যোগ হৈ থাকিব আপুনি আকৌ আপুনি নেক্সট সময়ত আপুনি চাব পাৰিব ইয়াৰ পিছত ড্ৰাইভিং লাইচেঞ্চ চাৰ্জ হিষ্টৰী ভেহিকল ট্ৰানজেকশ্যন ড্ৰাইভিং লাইচেঞ্চ ট্ৰানজেকশ্যন চালান ট্ৰানজেকশ্যন এইবোৰ আপুনি ইয়াৰ পৰা চেক কৰিব পাৰিব ইয়াৰ পিছত মাই ডকুমেণ্টছত যদি ক্লিক কৰে আপোনাৰ ডকুমেণ্টছবোৰ দেখা পাব অলপ আগতে যোনটো এড কৰিছিলে ভাৰ্চুৱেল আৰ চি আৰু ভাৰ্চুৱেল ডিএলবোৰ ইয়াত দেখিবলৈ পাব আপুনি ইয়াৰ পিছত ইনফৰমেশ্যনেল ছাৰ্ভিচত যদি ক্লিক কৰে ইয়াৰ পৰা আপুনি কিছুমান ইনফৰমেশ্যন ল'ব পাৰিব যেনে ডুপ্লিকেট আৰ চি বা ট্ৰান্সফাৰ অফ অনাৰশ্বিপ চেঞ্জ অফ এড্ৰেছ এইবোৰ আপুনি কেনেকৈ কৰিব কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেইবোৰ সকলোবোৰ তথ্য ইয়াত দিয়া হৈছে আপুনি যেতিয়া কামবোৰ কৰিব তেতিয়া আপোনাৰ যোনটো প্ৰয়োজন হয় তাত দেখিব পাৰিব কি ডকুমেণ্টছৰ প্ৰয়োজন আছে বা কেনেকৈ আপুনি এপ্লিকেশ্যনটো কৰিব লাগিব এই সকলোবোৰ তথ্য ইয়াত দিয়া হৈছে ইয়াৰ পিছত তলত দেখিছে ছেটিং অপশ্যন ইয়াত ক্লিক কৰিলে আপোনাৰ এমপিনটো ইয়াৰ পৰা চেঞ্জ কৰিব পাৰিব প্ৰথমে আপোনাৰ ওল্ড এমপিনটো টাইপ কৰিব ইয়াৰ পিছত নিউ এমপিন ইয়াৰ পিছত আকৌ কনফাৰ্ম এমপিন কৰি চেঞ্জ এমপিনত ক্লিক কৰিলে আপোনাৰ এমপিনটো চেঞ্জ হৈ যাব তাৰোপৰি ওপৰত যোনটো দেখিছে SOS লিখা ৰেড কালাৰৰ ইয়াতো যদি ক্লিক কৰে ইয়াত আপোনাৰ ইমাৰ্জেঞ্চি প্ৰফাইল ক্ৰিয়েট কৰিব পাৰিব যেনে মেনেজ ইয়ৰ ইমাৰ্জেঞ্চি কণ্টেক্ট কল এম্বুলেঞ্চ টেপ টু নটিফাই কণ্টেক্ট ইয়াত আপুনি যদি ক্লিক কৰি দিয়ে ইয়াত আপোনাৰ ইমাৰ্জেঞ্চিৰ নম্বৰ এড কৰিব পাৰিব ইন ফিউচাৰ কিবা এক্সিডেণ্টেল বা কিবা অসুবিধা হ'লে এই ইমাৰ্জেঞ্চিত আপুনি কণ্টেক্ট কৰিব পাৰিব ইয়াত থকা প্লাছ অপশ্যনটোত ক্লিক কৰিব ইয়াৰ পিছত নেম ফোন নম্বৰ আৰু ৰিলেশ্যনশ্বিপটো ইয়াত লিখি ছেভ কৰি দিব ইমাৰ্জেঞ্চি নম্বৰটো ছেভ কৰাৰ পিছত আপোনাৰ ইয়াত যোনটো অপশ্যন আছে টেপ টু নটিফাই কণ্টেক্টছ ইয়াত আপুনি ক্লিক কৰি দিলে আপোনাৰ নটিফিকেশ্যনটো সেই ব্যক্তিজনৰ ওচৰত পঠাই দিয়া হ'ব ইউৰ ৰিকুৱেষ্ট হেজ বিন প্ৰচিড ছাকচেছফুল নেক্সট যেতিয়া আপুনি এপ্লিকেশ্যনটো অ'পেন কৰিব অ'পেন কৰাৰ পিছত আপোনাৰ সন্মুখত লগ ইন কৰা অপশ্যনটো আহিব যিহেতু আপুনি অলৰেডি একাউণ্ট ক্ৰিয়েট কৰিছে তো লগ ইন কৰাৰ সময়ত আপুনি দেখা পাব যে আপোনাৰ একাউণ্ট ক্ৰিয়েট কৰাৰ সময়ত যোনটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো আহিছে লগতে কৈছে যে 6 ডিজিট সিকিউৰিটি পিন আপুনি একাউণ্টটো ক্ৰিয়েট কৰাৰ সময়ত যোনটো সিকিউৰিটি পিন দিছিলে সেই পিনটো টাইপ কৰিব লাগিব আৰু সাইন ইন উইথ এমপিনত ক্লিক কৰি দিব লাগিব আৰু যদি আপোনাৰ পিনটো পাহৰি যায় তেনেহ'লে ফৰগট সিকিউৰিটি এমপিনত ক্লিক কৰি আপোনাৰ এমপিনটো আকৌ ক্ৰিয়েট কৰিব ল'ব পাৰিব